নমস্কাৰ, এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। তিনিখন পাৰিষ্কৰণ বিধেয়ক প্ৰত্যাহাৰৰ বাবে বিধেয়ক উত্থাপন শিক্ষামন্ত্ৰী। অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ আইন 2017 প্ৰত্যাহাৰ কৰাৰ উদ্দেশ্যে আজি বিধানসভাৰ মজিয়াত উত্থাপন কৰা হয় দি আছাম ষ্টেট হায়াৰ এডুকেশ্যন কাউন্সিল ৰিপিলিং বিল 2022 শীৰ্ষক এখন বিধেয়ক। সদনৰ মজিয়াত বিধেয়কখন উত্থাপন কৰে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। আজিৰ দিনটো শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে দি আছাম এলিমেণ্টেৰী প্ৰভিন্সিয়েলাইজেশ্যন ৰিপিলিং বিল 2022, দি আছাম ভেঞ্চাৰ সংস্কৃত এণ্ড পালি এডুকেশ্যনেল ইনষ্টিটিউশ্যন প্ৰভিন্সিয়েলাইজেশ্যন অফ ছাৰ্ভিচেছ ৰিপিলিং বিল, দি আছাম ভেঞ্চাৰ সংস্কৃত এণ্ড পালি এডুকেশ্যনেল ইনষ্টিটিউশ্যন প্ৰভিন্সিয়েলাইজেশ্যন অফ ছাৰ্ভিচেছ ৰিপিলিং বিল 2022 আৰু দি আছাম ক্লাছিকেল ইনষ্টিটিউশ্যন সংস্কৃত এণ্ড পালি প্ৰাকৃত প্ৰভিন্সিয়েলাইজেশ্যন ৰিপিলিং বিল 2022 শীৰ্ষক আন তিনিখন বিধেয়কো সদনত উত্থাপন কৰে। প্ৰাথমিক বিদ্যালয়সমূহ প্ৰাধিকৰণৰ বাবে অসম প্ৰাথমিক শিক্ষা প্ৰাধিকৰণ আইন 1974 বাতিল কৰাৰ উদ্দেশ্যে আজি উত্থাপন কৰা হয় দি আছাম এলিমেণ্টেৰী এডুকেশ্যন বিল 2022 শীৰ্ষক বিধেয়ক। আনহাতে ভেঞ্চাৰ সংস্কৃত আৰু পালি শিক্ষানুষ্ঠানসমূহৰ পদ প্ৰাধিকৰণৰ বাবে থকা 2012 চনৰ আইনখন প্ৰত্যাহাৰ কৰাৰ উদ্দেশ্যে আজি উত্থাপন কৰা হয় দি আছাম ভেঞ্চাৰ সংস্কৃত এণ্ড পালি এডুকেশ্যনেল ইনষ্টিটিউশ্যন শীৰ্ষক বিধেয়কখন। তদুপৰি সংস্কৃত আৰু পালি প্ৰাকৃত শিক্ষানুষ্ঠানসমূহৰ প্ৰাধিকৰণৰ বাবে থকা 1996 চনৰ আইনখন প্ৰত্যাহাৰ কৰাৰ উদ্দেশ্যে আন এখন প্ৰত্যাহাৰ বিধেয়ক উত্থাপন কৰে শিক্ষামন্ত্ৰীয়ে। ইফালে আজিৰ দিনটো সদনত দাখিল কৰা হয় আছাম ছাৰ্ভিচমেন ৰুলছ 2021ৰ লগতে আন কেইবাখনো প্ৰতিবেদন।